আপুনি এটা কথা গম পায় নাই? পৰীক্ষা ভাল হ'লে আমাৰ পুনাকণক আপুনি কিণ্ডাৰ জয় এটা দিম বুলি কৈছিলে যে, আনি দিব লাগিব এতিয়া। কৈছিলোঁৱে যেনিবা পৰীক্ষা ভাল হ'লে তাক পেপাৰ কমপ্লিট কৰিবলৈ কৈছিলোঁ, যদি কমপ্লিট হয় তেতিয়াহে আনি দিব পাৰিম বুলি কৈছিলোঁ। সি জানো পেপাৰ কমপ্লিট কৰিলে? পৰীক্ষা হেনো ফটাফটি হৈছে এইবাৰ। 1 নম্বৰ এটাও এৰি থৈ অহা নাই। চব প্ৰশ্ন উত্তৰ কৰি আনিছে হেনো। সঁচাকৈ কৈছানে? কিন্তু কেনেকৈ বাৰু? এইবাৰ ক্লাছ 1ৰ হাফ ইয়াৰলি পৰীক্ষাত সি নিজে পৰা কুৱেশ্যন আনচাৰখিনিতো লিখিছেই, আৰু যিখিনি সি পৰা নাই তাৰ লগত বহাটোৱে হেনো দেখাই দিলে। কচোন বোপা, সঁচাকেতো এক্সাম কেনেকুৱা হ'ল? পাপা ভালেই হ'ল পাপা। কচোন বোপা, সিনো কোন ছেকশ্যনৰ আছিল? একেটা ক্লাছৰ দুটা ল'ৰা হাফ ইয়াৰলি এক্সামত এখন বেঞ্চত বহিবলৈ দিয়ে জানো? পাপা সি ক্লাছ 2ৰ আছিল।